21 তাৰিখ আজি আপোনালোকক মই তেজপুৰ থকা মহাভৈৰৱ মন্দিৰৰ দৰ্শন কৰাওঁ বলক। আৰু আজি এই যাত্ৰাটো আমি বাইকেদি আৰম্ভ কৰিলোঁ মহাভৈৰৱ মন্দিৰলৈ। আৰু এয়া ফাইনেলি আমি আহি পালোঁ তেজপুৰ। এতিয়া আমি গৈ আছোঁ মহাভৈৰৱ মন্দিৰলৈকে। এয়া আপোনালোকে দেখিবলৈ পাইছে, আহি পালোঁ মহাভৈৰৱ মন্দিৰ। আপোনালোকে চাই লওক এবাৰ। মহাভৈৰৱ মন্দিৰৰ দৰ্শন কৰি আমিও ঘৰৰ দিশে ৰাওনা হ'লোঁ। আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।